নমস্কাৰ, মই শিৱম। প্ৰথমতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে। আৰু আজি হ'ল গৰু বিহু। আমাৰতো গৰু বুলিবলৈ নাই, আৰু সেইবাবে মই ওলালোঁ দাদাহঁতৰ ঘৰলৈ বুলি। দাদাহঁতৰ ঘৰ পাই দেখোঁ বৈ এইফালে হালধি খুন্দি আছে, লগতে দাদাই এইফালে কেৰেলা, বেঙেনা, থেকেৰা কাটি আছে, মানে চাটবাৰীত লগাবলৈ। ওচৰতে চোৱাচোন কপৌ ফুলজোপা লাগি আছে, ইমানেই ধুনীয়া লাগিছে নহয়। মানে বহাগ বিহুটো অহাৰ লগে লগে কুলি চৰাই আৰু এই কপৌ ফুলজোপাই গম পাইছে যে আমাৰ বহাগ বিহু আহিছে। আৰু তাৰ মাজতে দাদাৰ কামখিনি কৰি হোৱাৰ লগে লগে ধুনীয়াকৈ গৰুকেইটাক নোৱাব লাগিলে। হালধি মাটিমাহ মিঠাতেল দি ধুনীয়াকৈ নোৱাই দিলে। আৰু নোৱাই হোৱাৰ পিছত আমি ওলালোঁ নদীলৈ বুলি, মানে গাটো ধুৱাব লাগিব। বছৰৰ মূৰত দিনাই গৰুকেইটাক গা ধোৱা হয়, এনেইতো ধোৱা নহয়। সেইবাবে ধুনীয়াকৈ ধুৱাই দিলে। আৰু গাটো ধোৱাৰ হোৱাৰ লগে লগে এতিয়া আহিছোঁ আমি লাও খা বেঙেনা খা কৰিবলৈ, মানে যিখিনি চাটবাৰীত লগাই দিছিলোঁ। এতিয়া গৰুখিনিক মাৰি ক'ম আৰু যে লাও খা বেঙেনা খা, বছৰি বছৰি বাঢ়ি যায়। তাৰ পৰা কামখিনি কৰি ময়ো আহিলোঁ ঘৰলৈ। আহি দেখোন ধুনু এইফালে পুৰা হালধি হৈ আছে, মানে তাকো পুৰা হালধি লগাই দিলে। আৰু সি এতিয়া মোক লগাব লাগিছে, লগতে বৌ লাগি গ'ল আৰু পুৰা লগাইছে। আৰু ইফালে কাকাই ইফালৰ পৰা মাৰি আছে যে লাও খা বেঙেনা খা, বছৰি বছৰি বাঢ়ি যায়। মোক গৰুহে পাতি দিলে। তাৰ পৰা আহিয়ে ময়ো গাটো ধুই ল'লোঁ। চ' মোৰ গৰু বিহু এনেকেই গ'ল। তোমালোকৰ কেনে গ'ল?